কৰোঁ সকলোৰে ভালেই আৰু স্বাগতম জনাইছোঁ বিপছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আজি আকৌ বহুত দিনৰ পিছত ভাবিছোঁ ভিডিঅ' এটা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ, যিহেতু মই তেনেকৈ ইমান সঘনাই ভিডিঅ'বোৰ আপলোড কৰিব নোৱাৰোঁ, কিন্তু আজি ভাবিছোঁ এটা ব্লগ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আজি হৈছে 14 ফেব্ৰুৱাৰী। আজিৰ এই দিনটো আমাৰ কাৰণে বহুত বিশেষ হয়, কাৰণ এই দিনটোতে আমাৰ মাজলৈ আমাৰ সন্তানটি আহিছিলে আৰু জন্মদিন উপলক্ষে আজি আমি বৰুৱালৈ যাম। আজি যিহেতু মই মোৰ মানুহজনৰ ঘৰত আছোঁ আৰু তেওঁলোকৰ লগত থাকি কেনেদৰে উদযাপন কৰোঁ, গতিকে আপোনালোকক এই ব্লগটোৰ জৰিয়তে শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। চ' আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব আৰু শেষলৈকে। ৰাতিপুৱা কৈছিলোঁ যে জন্মদিন উপলক্ষে আজি ক'ৰবালৈ গৈ আছোঁ। চ' ক'লৈ গৈ আছোঁ কৈ দিছোঁ, শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ গৈ আছোঁ, যিহেতু হাজবেণ্ডৰ ঘৰৰ পৰা অলপ ওচৰতে হয়। এনেও আগৰ পৰা ভাবিয়ে আছিলোঁ যাম বুলি। চ' ওলালোঁ, দেৰিয়ে হৈ গ'ল, 9:30 মান হৈ গ'ল। ভাবিছিলোঁ 8 মান বজাত যাম বুলি, বাট দেৰি হৈ গ'ল, ওলাই ল'লোঁ আৰু এয়া সকলো ওলাই ল'লে। চ' গৈ আছোঁ আৰু এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিম, যিমানখিনি পাৰোঁ। চাই থাকিব শেষলৈকে। আৰু আমি যাম সেইখন টেম্পুত, মানে বহুত বস্তু আছে। চ' গৈ আছোঁ আৰু দেখাই থাকিম। বহুত ঠাণ্ডা লাগি আছে, আমি গৈ আছোঁ টেম্পুত, সেইকাৰণে কি ক'ম, বাহিৰৰ পৰা বহুত বেছি কথা আহি আছে। আমি মানে কম দামী মানুহ ন, সেইকাৰণে টেম্পুতে গৈ আছোঁ। এইটো হৈছে মূল প্ৰৱেশ দুৱাৰ, যিটো বৰদোৱা নামঘৰলৈ সোমাই যায়, আৰু এইটোৱে হৈছে মূল প্ৰৱেশ দুৱাৰ, য'ৰ পৰা বহুতখিনিয়ে সোমাই যাব লাগে মূল নামঘৰলৈ। এয়া আমি সোমাই আহিছোঁ আৰু ইয়াৰ পৰা অলপ দূৰ গৈয়ে মূল নামঘৰটো পায়। আচলতে আমি বেক চাইডেৰে আহিছোঁ, য'ৰ পৰা বেক চাইডেৰে গৈ য'ত আমাৰ ৰন্ধা বঢ়া কৰি থোৱা হৈছে, গাড়ীসমূহ এনেদৰে পাৰ্কিং কৰি থোৱা হৈছে। এয়া আমি আহি আছোঁ এতিয়া গাড়ীসমূহ পাৰ্কিং কৰি। এইফালে হৈছে পিছ দুৱাৰেদি গৈ য'ত আমাৰ খোৱা বোৱা ৰন্ধা হৈছে, এইখিনিৰ পৰা চাই থাকক। এফালে চব্জি নেকি এইটো? এফালে পিঁয়াজটো কাটি আছে, এয়া বুট আনি আছে আৰু আমাৰ ৰাইজে চাহ তাহ খাই উঠিছে। এইটো মেইন হেল্ল' কৰিয়া। জন্মদিন উপলক্ষে মাহঁতকো মতা হৈছে। এয়া মোৰ মাজু বৌ আৰু এয়া মোৰ সৰু বৌ, আৰু এয়া মা আহি আছে। এয়া মা মোৰ, এয়া টিকলি, এইজনী আমাৰ টিকলিজনী দেখিলেনে ইমান ধুনীয়া। আৰু মানে মাহঁতো আহিছিলে, যিহেতু বাৰ্থডে পতা হৈছে ইয়াত। প্ৰতিটো জন্মদিনে আচলতে ঘৰতেই এনেকৈ উদযাপন কৰা হয়, কিন্তু এইবাৰ ভাবিলোঁ ঘৰতে যিহেতু আছোঁ, সেয়েহে এইবাৰ নামঘৰতে এনেদৰে উদযাপন কৰিলোঁ। আচলতে খুব বেছি ভাল লাগিছে। প্ৰথমতে আহি আমি শৰাইভাগ দি ল'লোঁ, কিন্তু মাহঁত অহা অকণমান দেৰি হ'ল, সেয়েহে আমি মাহঁতৰ লগত আকৌ এবাৰ আহিলোঁ, সেৱা জনালোঁ মাৰ লগত আহি আৰু অকণমান ফুৰিলোঁ। এইটো হৈছে মিউজিয়াম, য'ত শংকৰদেৱে ব্যৱহাৰ কৰা যিসমূহ তেওঁ সামগ্ৰী ব্যৱহাৰ কৰিছিলে, সেই সামগ্ৰীসমূহ খুব সুন্দৰভাৱে সংৰক্ষিত কৰি ৰখা হৈছে। আচলতে মই চাবলৈ নগ'লোঁ, কাৰণ এনেও অলপ দেৰিয়ে হৈ আছিলে, সেয়েহে আপোনালোকক ভালকৈ দেখুৱাব নোৱাৰিলোঁ, কিন্তু এইফালে আছে মিউজিয়ামটো। আৰু এইফালে মই গৈ আছোঁ যে দেখিছে, এইফালেৰে গৈ থাকিলে আপোনালোকে দান পাত্ৰত দান দিব পাৰিব, আৰু শৰাই আগবঢ়াবলৈ এনেকুৱা এটা ঘৰ সাজি থোৱা হৈছে, তাতে আপোনালোকে শৰাই দিব পাৰিব।
অলপ আগতে অকণমানকৈ দেখুৱাইছিলোঁ মূল নামঘৰটো, কিন্তু এয়া চাওক, এয়া হৈছে মূল নামঘৰ, য'ত বাপ সমস্ত একেলগে মাতৃসকল সকলোৱে লগ লাগি নাম প্ৰসংগ কৰে। এয়া চাওকচোন, বৰ ধুনীয়াকৈ এনেকৈ ইমানেই ভাল লাগে। এয়া মই নাম প্ৰসংগ হৈ গ'ল, কিন্তু সেইখিনি সময়ত ভালকৈ ৰেকৰ্ডিং কৰিব পৰা নাছিলোঁ, কিন্তু এতিয়া চাওক, এয়া মই ভালকৈ দেখুৱাই দিছোঁ। এটা কথা কৈ থওঁ, যদিও ভিডিঅ'টো 14 ফেব্ৰুৱাৰী দিনাই ভিডিঅ' কৰিছিলোঁ, কিন্তু এডিটিঙৰ কাৰণে ইমান দিন লাগি গ'ল যে মই কেতিয়া দিব পাৰোঁ ঠিক নাই। সেইকাৰণে কি ক'ম আৰু, ক্ষমা মাগিছোঁ। চাব আৰু পিছত কেতিয়া পাই নাজানো আৰু দেই। মাহঁতৰ লগত সেৱা কৰি এয়া আহি আছোঁ। আচলতে আমি কোনখিনি ঠাইত ৰন্ধা বঢ়া কৰিছোঁ সেই ঠাইলৈ আকৌ আহি আছোঁ, কাৰণ 2 বাজিবলেই হ'ল। আমি য'ত ৰন্ধা বঢ়া কৰিছোঁ তাৰ কাষতে এনেকৈ পুখুৰীটো আছে। পুখুৰীটো ইমান ধুনীয়া, চাওকচোন, ইমান আহল বহল ঠাই, আৰু ইয়াৰ লগতে আমি এনেদৰে ৰান্ধি আছোঁ। আমি বুলি নহয়, আচলতে সকলোৰে কাৰণে এনেকৈ ব্যৱস্থা কৰি থোৱা হৈছে। মই দেখুৱাই দিছোঁ আপোনালোকক। এয়া খাই বৈ হৈ গ'ল, 2:30মান বাজিলে। খাই বৈ শেষ কৰি এয়া আমি যাবলৈ ল'লোঁ। বহুত সোনকালেই হ'ল বাৰু, আৰু তাৰ পিছৰখিনি আপোনালোকক দেখুৱাই আছোঁ বাৰু। আমিতো খালো আৰু বলো আহি গ'লো। ফুৰিবই নাপালো। আৰু কেতিয়া আহিবিনে? আহিবিনে? মই নামটোক লৈ আহিলো। আমিতো ভাল একোৱে নেদেখিলি না? কিয়? এইটো নহয় নেকি বনোৱা? আৰু এতিয়া ক'লৈ আহিছোঁ জানেনে? আমি এতিয়া আহিছোঁ মৃত্যুঞ্জয় মন্দিৰৰ ওচৰলৈ, মানে মৃত্যুঞ্জয় মন্দিৰ চাবলৈ গৈ আছোঁ। আচলতে বেছি সোনকালে আহি পালোঁ, সেয়েহে ভাবিলোঁ কি মৃত্যুঞ্জয় মন্দিৰো এবাৰ চাই আহোঁ, কাৰণ মই এবাৰো আহি পোৱা নাই তেনেকৈ। যিহেতু একেবাৰে ঘৰৰ কাষতে লাগি আছে, কিন্তু কেতিয়াও গৈ পোৱা নাই, গতিকে আহি আছোঁ আৰু অকণমান দেখুৱাবলৈ চেষ্টা কৰিম থুলমূলকৈ। চাই থাকক। আৰু সকলোৱে জানেই মৃত্যুঞ্জয় মন্দিৰৰ বিষয়ে, যিহেতু এছিয়াৰ ভিতৰতে আটাইতকৈ ডাঙৰ মন্দিৰ, শিৱ মন্দিৰ, মৃত্যুঞ্জয় মন্দিৰ। এইটো আমাৰ ঘৰৰ একে কাষতে লাগি আছে, গতিকে গোটেই দিনটো তাৰ জন্মদিন উপলক্ষে এনেদৰেই পালন কৰিলোঁ। আৰু শেষত মৃত্যুঞ্জয় মন্দিৰ চাই ঘৰ আহি পালোহি, কিন্তু শেষৰ ভিডিঅ'খিনি তেনেকৈ কৰিব পৰা নগ'ল। আৰু যিমানখিনি পাৰোঁ আপোনালোকৰ লগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিছে। যদি ভাল লাগিছে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাবলৈ নিশ্চয় নাপাহৰিব। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাইছোঁ, তেতিয়ালৈ বাই বাই।